16 নৱেম্বৰ দিন প্ৰেছ দিৱস হিচাপে এইকাৰণে পালন কৰা হৈছিল কাৰণ 1966 চনৰ 16 নৱেম্বৰত আমাৰ প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া তাৰ প্ৰথম প্ৰতিষ্ঠা হৈছিল। আচলতে 56 চনতে প্ৰেছ কমিশ্যন বুলি এটা কমিশ্যন প্ৰতিষ্ঠা হৈছিল আৰু তাৰ ঠিক 10 বছৰৰ পিছত 1966 প্ৰথমবাৰতে প্ৰেছ দিৱস উদযাপন কৰিবলৈ লোৱা হৈছিল প্ৰতিষ্ঠা কৰাৰ পিছত। গতিকে আমি সেইকাৰণে আমি উপস্থিত হৈছোৱেই আৰু ভাৰতত প্ৰেছৰ বিশেষ ইতিহাস আছে। বেংগল গেজেট বেংগল গেজেটৰ পৰা আৰম্ভ কৰি অসমত বৰদলৈ বা দৈনিক বাতৰি আছাম বিলাসিনী সকলোৰে বিশেষ ভূমিকা আছে আৰু গণতন্ত্ৰ অপৰাধৰ প্ৰহৰী হিচাপে প্ৰেছ বা সংবাদ মাধ্যমৰ যিটো গুৰুত্ব আমি এয়া বলে বলে অনুধাৱন কৰোঁ আৰু সেই মৰ্মে আমি বিভিন্ন বিষয়ভিত্তিক প্ৰেছৰ যি অৱদান বা প্ৰেছৰ সুবিধা প্ৰতি সময়ত কেনেধৰণৰ বা প্ৰেছৰ যিটো এক্সপানশ্যন কেনেকৈ গৈছে গোটেই সমগ্ৰ বিশ্বজুৰি এই কথা আমি আলোচনা কৰিবলৈ আচলতে আমি সমবেত হৈছোৱেই আৰু সভাৰ উদ্দেশ্য দায়িত্ব সম্পূৰ্ণে সামৰিছোঁ আৰু পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াই নিবলৈ আমাৰ চৰকাৰ